নমস্কাৰ দৰ্শকসকলে চাই আছে এছআই নিউজ 24 এই মুহূৰ্তত লৈ আহিছো দিনটোৰ এক বিশেষ খবৰ বৰপেটাৰ ভেল্লাৰ বনবৰীয়া এমই মাদ্ৰাসাত চুৰি কাৰ্য কালি নিশা সংঘটিত হয় এই চুৰি কাৰ্য চোৰে তলা ভাঙি লুটি নিলে কম্পিউটাৰৰ বহুতো সামগ্ৰী কৰোনাৰ প্ৰভাৱৰ ফলত বিদ্যালয় বন্ধ থকা সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে চোৰে কেইবামাহ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ এটি আঁচনিৰ অধীনত বিদ্যালয়খনে লাভ কৰিছিল 16টা কম্পিউটাৰ কিন্তু কৰ্তৃপক্ষৰ পৰা অনুমতি নোপোৱাৰ বাবে অব্যৱহৃত হৈ আছিল এই কম্পিউটাৰসমূহ বিদ্যালয়ৰ এটি কোঠাত মজুত কৰি ৰখা হৈছিল এই কম্পিউটাৰসমূহ কালি নিশা চোৰে তলা ভাঙি লুটিলে কম্পিউটাৰৰ 6টা মূল্যৱান বেটাৰী সহ অন্যান্য সামগ্ৰী এই চুৰি কাৰ্যক গৰিহণা দিছে স্থানীয় ৰাইজে কম্পিউটাৰৰ 6টা বেটাৰী চুৰি হোৱা আমি স্থানীয় ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনে শীঘ্ৰে এই চুৰি কাৰ্যত যিসকল চোৰ লিপ্ত আছে তেওঁলোকক উলিয়াই শাস্তি বিহাৰ বাবে মই স্থানীয় ব্যক্তি হিচাপে সমাজৰ এক্স ভিডিপি ছেক্ৰেটাৰী হিচাপে মই দাবী উত্থাপন কৰিছোঁ চুৰি চক্ৰক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষকে বৰপেটা সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে এতিয়া ধৰ আমি ট্ৰিটমেণ্ট ছেভৰ কাৰণে হেৰি কাৰণে এটা ৰুম আমি ওলাইছিলোঁ য'ত নেকি বিলৰ দৰ্জা আছে এই দৰ্জা আছে তালা 5টা মাৰোঁ বিচাৰি মাৰি পূৰা আমি ছেভ হৈ আৰু চবখিনি বস্তু আমি সেইটো ৰুমতেতো আৰু বাকীকেইটা ৰুমতে আমাৰ ছেভ নাই তাৰমানে সেনেকৈ দৰ্জা নাই যাব এইখন বিলৰ দৰ্জা আছে এই দৰ্জা আছে তালা 5টা মাৰা হৈছে ৰদেদি সেই পাতি মাৰি মানে হেৰি কৰিছে তেতিয়া তাৰ মাজে তেতিয়া মানে তালা ভাঙিছোঁ তালা ভাঙি মানে থানাত এজাহাৰ দিয়া হৈছে নেকি কেতিয়া এজাহাৰ দিছে আজিয়ে দিছোঁ এই কম্পিউটাৰখিনি কিমান দিন আগতে আহিছিল আৰু 4 মাহমান হ'ল কম্পিউটাৰ কিহৰ কাৰণে ব্যৱহাৰ হোৱা নাছিল কিয় কাৰণে ব্যৱহাৰ মানে তেওঁলোকে আমাক জাৰি দিছিল মানে কোম্পানীৰ পৰা তেওঁলোকে কৈছে আপোনালোকে আপুনি দিয়াৰ 1 মাহ আগতে মোক কৈছিল আপুনি অমুকৰ হেডমাষ্টাৰ নাম বুলি হৈ যাওক আমি কম্পিউটাৰৰ ফলত আপোনাক স্কুলত দিম শিক্ষাৰ কাৰণে আপুনি পূৰা হেৰি দিম আমি সেইমতে তাহোন কম্পিউটাৰবিলাক যদি 4 মাহ আগতে দি গ'ল আমি সেইমতে ৰুমটো ঠিক কৰি আমাৰ ৰুমটো পৰা হৈছে এতিয়া তেওঁলোকে আহি খালি ঠিক কৰি আমাৰ হেৰি কৰিব লাগে চাৰ হেৰি কৰিব আৰম্ভ কৰিব লাগে মানে চুৰি হৈ যায় প্ৰশাসনক কি আহ্বান জনাব আপুনি প্ৰশাসনক মই এইটোৱে আহ্বান যাম যাতে বস্তুখিনি আমাৰ যদি মানে অনুসন্ধান কৰি যদি আমাক মানে পোৱা কৰে তাৰমানে সেইটো কাৰণে সেইটো আহ্বান বাকী আৰু কি আমি যদি পাওঁ যাতে ছাত্ৰ ছাত্ৰী মানে শিক্ষাৰ লগত জড়িত আৰু শিক্ষাৰ কাৰণে দিছে গতিকে দ্বিতীয়তে আৰু কম্পিউটাৰ আমাৰ দিয়াৰ পৰা আনব যদি একবাৰ আমাৰ স্কুলত টেনশ্যন হৈয়ে গৈছে দিছে শিক্ষকো দিব কিন্তু সেই যিটো কম্পিউটাৰ আমাৰ আধা হেৰি হৈ গ'ল যে এইখিনি বস্তু যদি প্ৰশাসনে যদি আমাক জোৰত তদন্ত চলাই উলিয়াই দিয়ে আমি মানে হেৰি হ'ম আনন্দিত হ'ম আৰু আপুনি প্ৰধান শিক্ষক মানে ইনচাৰ্জ বৰপেটাৰ পৰা আজিজুল হক ৰিপৰ্ট এছআই নিউজ 24